হাই নমস্কাৰ বন্ধুসকল। আজি মই আপোনালোকক দেখাম মোৰ ইনকিউবেটৰ মেচিনৰ বতা চৰাইৰ পোৱালি। এইবিলাক হ'ল মোৰ বতা চৰাইৰ পোৱালি। আজি মোৰ মনটো খুবেই ভাল লাগিছে, মানে ইয়াক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। মই ইনকিউবেটৰ মেচিনত কণী দিছিলোঁ 300 পিচ বতা চৰাইৰ। তাৰপিছত মোৰ এয়া প্ৰথম ইনকিউবেটৰ মেচিনত বতা চৰাইৰ পোৱালি ওলাইছে। এটাও মিছ মাৰা নাই। ইমান মনটো ভাল লাগিছে। গোটেইবিলাক পোৱালি ইমান ধুনীয়াকৈ ওলাইছে, মানে একচুৱেলি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আজি মনটো মোৰ খুবেই ভাল। এয়া মোৰ বতা চৰাই মানে কোয়েল বাৰ্ডৰ পোৱালি। 300 পিচ দিছিলোঁ কণী, কিন্তু গোটেই কি পিছে ওলাইছে। এইবিলাক চাওক বতা চৰাইৰ পোৱালি। এইবিলাক বতা চৰাইৰ পোৱালি। এইবিলাক চাওক। যদি আপোনালোকক বতা চৰাইৰ পোৱালি লাগে তেতিয়াহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি আপোনালোকক বতা চৰাইৰ পোৱালি দিব পাৰিম। আজি বিশেষকৈ নকওঁ, এইখিনিয়ে কৈ মই ভিডিঅ'টোৰ পৰা বিদায় লোৱাৰ আগত এটা ৰিকুৱেষ্ট কৰোঁ আপোনালোকক। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।